नमस्कार, मेरा नाम किरत मथुर रहमान। नमस्कार, मेरा नाम किरत रहमान। नमस्कार, मेरा नाम साइदा नमस्कार, मेरा नाम हाशमी बेगम। नमस्कार, मेरा नाम मोहम्मद इमदाद हक। नमस्कार, मेरा नाम साधना। नमस्कार, मेरा नाम मोहम्मद मुस्तफिजुर रहमान कचरा। नमस्कार, मेरा नाम नमस्कार, मेरा नाम मोहम्मद नाफिद अहमद। नमस्कार, मेरा नाम साइद इस्लाम मुजफ्फर। नमस्कार, मेरा नाम कैडेट साइदुल अहमद। नमस्कार, मेरा नाम कैडेट मोहम्मद इस्लाम। थैंक यू सो मच। राज्यिक 50টা উপসভাপতি এটা কথা জানে 2018 বৰ্ষত অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ কল্যাণৰ হকে অসমৰ গাঁও অঞ্চলৰ প্ৰতিভা থকা ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই লৈ যোৱাৰ উদ্দেশ্যৰে ছাত্ৰ ছাত্ৰীসকলক শাৰীৰিক মানসিক নৈতিক আৰু আধ্যাত্মিক দিশত ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই লৈ সেই গাঁও অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক এটা মঞ্চ দিয়াৰ এটা বিশাল এটা মঞ্চ নাছিল অসমত। আৰু সেই গাঁও অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক আমি আগবঢ়াই লৈ যোৱাৰ এক দুৰন্ত প্ৰচেষ্টা আমি আমাৰ হাতত লৈছিলোঁ। আমি জানো, আমাৰ উপৰোক্ত বক্তাসকলে কৈ গৈছে আপোনালোকক NCC তাৰ ফুল ফৰ্মটো জানো। অৰ্থাৎ আমি থুলমূল আমি যিসকল বিশেষভাৱে বেলেগ বেলেগ ডিপাৰ্টমেণ্টত আমি কাম কৰোঁ তেওঁলোকে জানো যে NCC হৈছে নেশ্যনেল কেডেট কৰ্পছ। ই এটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা অনুষ্ঠান, চেণ্ট্ৰেল গভৰ্ণমেণ্টে চলোৱা এটা অনুষ্ঠান। এই অনুষ্ঠানৰ লগত কলেজৰ ছাত্ৰ ছাত্ৰীসকল থ্ৰুত জড়িত হৈ থাকে আৰু জড়িত হোৱাৰ পিছত তাৰ পৰা পোৱা চাৰ্টিফিকেটটো গভৰ্ণমেণ্টত কামত লগাব পাৰে আৰু ইয়াৰ লগত জড়িত হৈ প্ৰাথমিক পৰ্যায়ত তেওঁলোকে কিছু প্ৰশিক্ষণ পায় আৰু এই প্ৰশিক্ষণসমূহ লাভ কৰি তেওঁলোকে পৰৱৰ্তী সময়ত ইণ্ডিয়ান আৰ্মি হওক বা ডিফেন্স লাইনত তেওঁলোকে নিযুক্তি পাবলৈ সেইখিনি কথা আমি সকলোৱে জানো। কিন্তু এনেধৰণৰ বিভিন্ন অনুষ্ঠানসমূহ আজিৰ দিনত আমাৰ ইণ্ডিয়াত আছে। এই বিষয়ে আমি হয়তো সকলোৱে জ্ঞাত নহয়। এতিয়া NCC নেশ্যনেল কেডেট কৰ্পছে এটি গাঁও অঞ্চলত ঢুকি পোৱা নাই আজিলৈকে। গাঁও অঞ্চলত ঢুকি পোৱা নাই। গাঁও অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ সমস্যা, গাঁও অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক আমি বিশেষকৈ আগবঢ়াই লৈ যাব লাগে। আজি অসমত আপোনালোকে আমাক এটা কথা কওকচোন, আমি নিউজ চেনেলত টিভিটো খোলাৰ লগে লগে আমি চাওঁ কোনোবা গানতে ভাল, সেই ল'ৰাটো আপুনি ডিটেইলছ লৈ চাব তেওঁ গাঁও অঞ্চলৰ। কোনোবা ভাল ষ্টেণ্ড কৰিছে, সেই ল'ৰাটো ক'ৰ গাঁও অঞ্চলৰ ল'ৰা। অৰ্থাৎ প্ৰায় 90% প্ৰতিভা থকা ছাত্ৰ ছাত্ৰীসকল হৈছে গাঁও অঞ্চলৰ। কিন্তু এই গাঁও অঞ্চলত এই সুবিধাটো গভৰ্ণমেণ্টে আজিলৈকে কৰিব যত্ন কৰি আছে যদিও সেই সুবিধাটো আমাৰ এটা বিভাগে চলাই কাৰণে এই অনুষ্ঠানটো গাঁও অঞ্চলত এতিয়ালৈকে যোৱা নাই। গতিকে তাৰ বিপৰীত এটা অনুষ্ঠান বুলি মই কোৱা নাই। আমি NCCক সহযোগ কৰিব পৰা এটা অনুষ্ঠান আৰু সেই অনুষ্ঠানটো যিহেতু ৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা অনুষ্ঠান, সেই অনুষ্ঠানটোৱে অকল চিন্তা কৰে গোটেই ভাৰতবৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলক আগবঢ়াই লৈ যাব লাগে। কিন্তু আমাৰ অসমখন শিক্ষাৰ ক্ষেত্ৰত বিগত দিনত বহুতো পিছপৰা আছিল, বৰ্তমান দিনত লাহে লাহে আগবাঢ়ি গৈ আছে। আমাৰ এই গভৰ্ণমেণ্টৰ চলি থকা সময়ত আপোনালোকে জানে বিভিন্ন সাংগঠনিক দিশ বুলিয়ে নহয়, তেওঁলোকে শিক্ষা জগতখনতো বিভিন্ন কাম কৰি গৈ আছে। ছাত্ৰ ছাত্ৰীসকলক শাৰীৰিক শিক্ষাকে প্ৰদান কৰাই হওক, চেল্ফ ডিফেন্সৰ শিক্ষা আজিকালি গভৰ্ণমেণ্ট স্কুলত প্ৰদান কৰিছে, সেই সুযোগটো আমাকো দিছে। গতিকে মই কোৱাৰ উদ্দেশ্য হ'ল কি 2018 বৰ্ষত অসমত আৰম্ভ হোৱা এটা নৱগঠিত এটা অনুষ্ঠান। সেই অনুষ্ঠানটোৰ নাম হৈছে ষ্টুডেণ্ট কেডেট কৰ্পছ। আৰু এই ষ্টুডেণ্ট কেডেট কৰ্পছে আমি অসমৰ বিভিন্ন বিশিষ্ট ব্যক্তিসকলৰ সহায় সহযোগিতা, অসমৰ বিভিন্ন ব্যক্তিসকলৰ কাষলৈ আমি গৈছিলোঁ যে আমাক সহায় সহযোগিতা কৰক, আপোনালোকে আমাক পৰামৰ্শ দিয়ক, আমাৰ আশীৰ্বাদ দিয়ক। আৰু আমি আপোনালোকৰ আশীৰ্বাদ লৈ আমি অসমৰ আৰু অসমীয়াৰ হকে আমি কাম কৰি যাম। আমাৰ অসমৰ ছাত্ৰ ছাত্ৰীসকলক আমি আগবঢ়াই লৈ যাম।